Hello guys, welcome back to my channel Horror Explorer Assamese. যেনেদৰে মই মোৰ লাষ্ট ভিডিঅ'ত কৈছিলোঁ মই এটা সিৰিজ আৰম্ভ কৰিছোঁ য'ত এখন মুভিৰ লগত আন মুভিৰ প্ৰাসংগিকতা ক্ৰমে মুভিবিলাক এক্সপ্লেনেশ্যন কৰি যাম আৰু এই সিৰিজৰ প্ৰথম সিৰিজটো হ'ল দ্য কনজুৰিং ইউনিভাৰ্ছ আৰু সেই অনুসৰি লাষ্ট মুভিৰ এক্সপ্লেনেশ্যনত কোৱা অনুসৰি আজি মই আপোনালোকৰ আগত এনাবেল ক্ৰিয়েশ্যন মুভিৰ এক্সপ্লেনেশ্যন লৈ আহিছোঁ যদি আপোনালোকে এতিয়ালৈকে এই সিৰিজৰ প্ৰথম চেপ্টাৰ দ্য কনজুৰিং মুভিৰ এক্সপ্লেনেশ্যন চোৱা নাই তেনেহ'লে সোনকালে মোৰ ডেছক্ৰিপশ্যনত যায় দ্য কনজুৰিং মুভিৰ লিংকটোত ক্লিক কৰি এক্সপ্লেনেশ্যনটো চাব পাৰে এনাবেল দল যিটো পৃথিৱীৰ সকলোতকৈ অভিশাপী দল এই পুতলাটোৰ ওপৰত বৰ্তমানলৈ 3খন ফিল্ম আছে আৰু এই প্ৰত্যেকখন এখন আনখনৰ লগত জড়িত তো গাইজ আজি এনাবেল দলৰ মুভি এক্সপ্লেনেশ্যন কৰি লগত ইয়াৰ কিছুমান ডিটেইলছো আলোচনা কৰিম তো লেটছ ষ্টাৰ্ট এক্সপ্লেনেশ্যন তো মুভিখনৰ ষ্টাৰ্টিঙত এজন মানুহে এটা দল বনাই থাকে আৰু বনোৱা হোৱাৰ পিছত আমি দেখোঁ সেইটো এনাবেল দল মানুহজনৰ নাম আছিল ছেম মুলিন্স আৰু তেওঁৰ নিজৰ পুতলা বনোৱা কোম্পানী আছে যিহেতু সেইটো দল লিমিটেড এডিশ্যন হয় তেওঁ প্ৰথম দলটো নিজৰ জীয়েক এনাবেলক দিয়ে অৰ্থাৎ ইয়াৰ পৰা আমি এইটো বুজি পাওঁ এনাবেল সিহঁতৰ জীয়েকৰ নাম ছেম মুলিন্স আৰু তাইৰ ৱাইফে সিহঁতৰ এজনী সন্তান হোৱাৰ কাৰণে এনাবেলক বহুত মৰম কৰিছিল এনাবেলে সদায় মাক দেউতাকৰ লগত লুকা ভাকু খেলে য'ত তাই কাগজ এখনত ফাইন মি বুলি লিখি মাক দেউতাকক বিচাৰিব দিয়ে সিহঁতৰ জীৱন এনেকৈ চলি আছিল কিন্তু হঠাৎ এদিন সিহঁতে চাৰ্চৰ পৰা ঘূৰি আহোঁতে সিহঁতৰ গাড়ীখন বেয়া হয় তেতিয়া দেউতাকে পিছফালৰ চকাটো খুলি থাকোঁতে নট এটা চিটিকি মাছ ৰাস্তাত পৰে তেতিয়া এনাবেলে একো নোচোৱাকৈ নটটো আনিব যাওঁতে গাড়ী এখনৰ দ্বাৰা এক্সিডেণ্ট হৈ থিতাতে মৃত্যু হয় তাৰপিছত চিন শ্বিফ্ট হৈ 12 বছৰ পিছত দেখায় অৰ্ফেনেজৰ পৰা কেইটামান ছোৱালীয়ে ছেম মুলিন্সহঁতৰ ঘৰত যাই আছিল একচুৱেলি ছেম মুলিন্সে এতিয়া ডিচাইড কৰিছিল সিহঁতে এতিয়া সিহঁতৰ ঘৰটো অৰ্ফেনেজ বনাব যাতে ছোৱালীকেইটা থাকিলে সিহঁতৰ মন অলপ হ'লেও ভাল লাগে সেই ছোৱালীকেইজনীৰ ভিতৰত জেনিছ নামৰ ছোৱালী এজনী আছিল যাৰ সৰুতে পলিঅ' হোৱাৰ বাবে তাই শাৰীৰিকভাৱে বিকলাংগ হৈ যায় তাইৰ লগত আৰু এজনী লিণ্ডা নামৰ ছোৱালী আছিল সিহঁত দুটা বেষ্ট ফ্ৰেণ্ড সিহঁতৰ আশা এটাই কোনোবাই সিহঁত দুটাক একেলগে এডপ্ট কৰে যেন সিহঁতে গৈ গৈ ছেম মুলিন্সহঁতৰ ঘৰ যাই পায় ছেম মুলিন্সে জেনিছক দেখি অলপ বেয়া লাগে তেতিয়া ছিষ্টাৰে কয় জেনিছ শাৰীৰিকভাৱে অক্ষম হ'লেও মানসিকভাৱে ষ্ট্ৰং ছেমুৱেলছে ছোৱালীকেইজনীক সিহঁতৰ ৰুম ওপৰত বুলি কয় তেতিয়া ছিষ্টাৰে কয় তাই আৰু জেনিছে তলত থাকিব বিচাৰে কাৰণ জেনিছে চিৰিৰে ওপৰ উঠিব নোৱাৰে তেতিয়া ছেমুৱেলছে কয় ড'ণ্ট বাৰী এইটো কৈ চিৰিৰ কাষত চেয়াৰ এখন দেখুৱাই দিয়ে সেই চেয়াৰখন অট'মেটিক চেয়াৰ হয় তাৰে ছুইচ ওপৰৰ পিনে দবালে ওপৰৰ পিনে যায় তলৰ পিনে দবালে তলৰ পিনে যায় জেনিছে সেই চেয়াৰখনত বহি ওপৰলৈ যায় তেতিয়া তাই কোনোবা পিছফালে থকা অনুভৱ কৰে কিন্তু তাই ঘূৰি চাওঁতে কোনো নাছিল জেনিছে তাই আৰু লিণ্ডাৰ কাৰণে দুখন বিচনা চুজ কৰে কিন্তু নেন্সি আৰু কেৰলে সেই দুখন বিচনা সিহঁতে লৈ লয় তাই নেক্সট থাকিব জাগা বিচাৰি এনাবেলে ৰুমটো খুলিব ওলাওঁতে ছেমুৱেলছে আহি অলপ আচৰিত ধৰণে কয় এই ৰুমটো বন্ধ আছে আৰু বন্ধই থাকিব এই ৰুমটো কেতিয়াও খুলিব চেষ্টা নকৰিবা ৰাতি সিহঁতে ডিনাৰ কৰিব আহোঁতে ছিষ্টাৰে ছেমুৱেলছক তাৰ ৱাইফ মিছেছ মালিনৰ কথা সোধে তেতিয়া ছেমুৱেলছে কয় কেইবছৰমান আগতে তাইৰ ৱাইফৰ এটা এক্সিডেণ্ট হৈছিল তেতিয়াৰ পৰা তাই ৰুমৰ পৰা ওলাব নোৱাৰে আৰু এইটো কৈ সিহঁতৰ ৰুমৰ ভিতৰত সোমাই যায় কেৰলে মনে মনে চাব যায় তেতিয়া মিছেছ মালিনৰ মুখত মাস্ক লগাই থকা দেখে আৰু সেই দেখি তাই ভয় খাই লগ গুচি আহে ৰাতি জেনিছৰ টোপনি নাহে তাৰপিছত তাই কিবা শব্দ পাই চাব যায় তেতিয়া তাই দেখে এনাবেলে ৰুমটো নিজক নিজে খোলা আছে তাইক সেই দেখি চাব যায় তাত বহুত খেলা বস্তু আছিল আৰু সেই দেখি তাইৰ বহুত ভাল লাগে তাৰপিছত তাই এটা ঘৰ দেখে যিটো একজেক্ট সিহঁতৰ ঘৰৰ নিচিনা আছিল তাত তাই চাবি এখন পায় সেই চাবিটো সেই কাবাৰ্ডটোৰ আছিল তাৰপিছত তাই সেই চাবিটোৰে কাবাৰ্ডটোৰ লকটো খুলি দৰ্জাখন খোলে আৰু তাই দেখে তাৰ ভিতৰত আছিল এনাবেলে দল আৰু গোটেই দৰ্জাখনত বাইবল পেজেৰে ভৰি আছিল তাই সেই দেখি দৰ্জাখন মাৰি যাব ওলাওঁতে দৰ্জাখন নিজক নিজে খোলা যায় তাই অলপ আচৰিত হয় আৰু যাই দৰ্জাখন পুনৰ বন্ধ কৰি দিয়ে কিন্তু দৰ্জাখন পুনৰ খোলা যায় এইবাৰ তাই কাপোৰ এখন লৈ এনাবেলেৰ ওপৰত কাপোৰখন জাপি দিয়ে আৰু যাই খিৰিকীৰ কাষত থিয় হয় তেতিয়া দেখে ছেমুৱেলছে লেম্প এটা লৈ ক'ৰবাৰ পৰা আহি আছে সেইখিনি সময়ত ছেমুৱেলছৰো খিৰিকীত চকু পৰে
আৰু সি তৎক্ষণাতে কোন হয় চাব ততালিকে আহে। জেনিছে সেই দেখি পলাব ঘূৰোঁতে এনাবেলে তাইৰ পিছফালে থিয় হৈ আছিল আৰু তাই লাহে লাহে জেনিছৰ ফালে আগবাঢ়ে, কিন্তু তাইৰ ওচৰ পোৱাৰ লগে লগে নোহোৱা হৈ যায়। জেনিছে তেতিয়া তাৰ পৰা পলাই বিচনাত ভয়ে ভয়ে শুই থাকে। এইফালে সেই কভাৰটো দেখায় য'ত এইবাৰ এনাবেলে তাৰ ভিতৰত নাছিল, অৰ্থাৎ জেনিছে ভুলতে তাইক তাৰ পৰা মুকলি কৰি দিলে। নেক্সট দিনা জেনিছে যায় চিষ্টাৰক ৰাতিৰ সকলো ঘটনা এটা এটাকৈ কয়। তাই কয়, মই এটা মিষ্টেক কৰিলোঁ। মিছেছ ছেমুৱেলে সেই ৰুমটোত যাব মানা কৰাৰ পিছতো মই তাত গৈছিলোঁ আৰু তাত যোৱাৰ লগে লগে মোৰ লগত বহুত অসাধাৰণ ঘটনা হ'ব ধৰিছিল। এটা পুতুলাই মোৰ ওপৰত এটেক কৰিব আহিছিল। তেতিয়া চিষ্টাৰে অলপ খং কৰে আৰু কয়, তুমি যাব মানা কৰাৰ পিছতো তাত কিয় গ'লা? এতিয়া তাত ভূত আছে এইবিলাক বাহানা নবনাবা। তাৰপিছত তাইক প্ৰেয়াৰ এটা কৰিব দিয়ে আৰু তাইক ক্ষমা কৰি দিয়ে। ৰাতি নেন্সি আৰু কেৰেলে কাপোৰ এখনৰ ভিতৰত টৰ্চ এটা জ্বলাই ভূতৰ কথা কৈ ধেমালি কৰি থাকে। সিহঁতে বিশেষকৈ মিছেছ মালিনৰ কথা কয় তাই এটা মানুহ নহয়, এটা ভূত। এইবিলাক কৈ ধেমালি কৰি থাকে। তেতিয়া সিহঁতৰ টৰ্চটো বন্ধ হৈ যায় আৰু সিহঁতৰ কাষত কোনোবা থকা যেন অনুভৱ হয়। আৰু অলপ দেৰিকে এটা এভিল স্পিৰিটে আহি সিহঁত দুটাক হেঁচা মাৰি ধৰে। সিহঁতে জোৰে চিঞৰিব ধৰে। সিহঁতৰ চিঞৰ শুনি সকলোৱে আহি পায়, কিন্তু তেতিয়া সিহঁত দুটাৰ বাহিৰে তাত কোনো নাছিল। সিহঁত দুটাই চিষ্টাৰক কয়, মিছেছ মালিনছে আহি আমাক দুটাক হেঁচা মাৰি ধৰিছিল। তেতিয়া ছেমুৱেলছে কয়, মোৰ ৱাইফ? সেইটো কেনেকৈ হ'ব পাৰে? তাইতো আমাৰ ৰুমৰ পৰা বাহিৰে ওলাব নোৱাৰে। নেক্সট দিনা ৰাতি জেনিছে এইবাৰ এনাবেলে ৰুমৰ পৰা মিউজিকৰ শব্দ পায় আৰু কোনোবা খোজ কঢ়াৰো শব্দ পায়। তাই সেই দেখি পুনৰ সেই ৰুমটোৰ ফালে আগবাঢ়ে। এইবাৰ লিণ্ডাও তাইৰ পিছে পিছে আহে। লিণ্ডাৰ চকু এনাবেলে দলটোৰ ওপৰত পৰে। এনাবেলে দলটোৱে তাইক বেলেগ ধৰণেৰে চাই আছিল। সেই দেখি তাই লগে লগে সেই ৰুমটোৰ পৰা পলাই যায়। জেনিছে তাত এটা ডায়েৰী পায়। সেই ডায়েৰীটোত মাজৰ কেইটামান পেজ ব্লেংক থকাৰ পিছত শেষৰ পিনে লিখা আছিল, ডিয়াৰ ডায়েৰী, আজি মই ঘৰত ঘূৰি আহিলোঁ। তাৰপিছত দৰজাখন বন্ধ হৈ যায় আৰু বস্তুবিলাক নিজক নিজে লৰচৰ হ'ব ধৰে। আৰু আমি তেতিয়া মুলিনছৰ জীয়েক এনাবেলেৰ আত্মাটোক দেখোঁ। জেনিছে তাইক দেখি ভয়ে ভয়ে সোধে, কি হৈছিল তোমাৰ লগত? এনাবেলে কয়, মোক সহায় কৰিবানে? তেতিয়া জেনিছে সোধে, কি লাগে তোমাক? তাই একো নকয় আৰু অলপ দেৰিকে তাই কয়, তোমাৰ আত্মাটো। এই কৈ তাই এটা পিশাচলৈ ৰূপান্তৰ হৈ যায় আৰু জেনিছক এটেক কৰিব ধৰে। তাই তাৰ পৰা পলাব চেষ্টা কৰে, কিন্তু তাইক সেই ডিমনটোই পলাব নিদিয়ে। তাই চিৰিত থকা চেয়াৰখনেৰে তললৈ নামিব চেষ্টা কৰে, কিন্তু ওলোটাই তাই ওপৰৰ পিনেহে গৈ থাকে। তাৰপিছত সকলো চাইলেণ্ট হৈ যায় আৰু অলপ দেৰিকে তাইক ডিমনটোই ওপৰলৈ উঠাই তললৈ পেলাই দিয়ে। নেক্সট দিনা তাইৰ কথাত কোনেও বিশ্বাস নকৰে আৰু এইটো এটা এক্সিডেণ্ট বুলি ভাবি তাইক ডক্তৰলৈ লৈ যায়। এতিয়া তাই টোটেলি খোজকাঢ়িব নোৱাৰা হৈ গৈছিল। তাই চিষ্টাৰক কয়, ইয়াত এটা বেয়া শক্তি আছে যিয়ে মোৰ আত্মাটো বিচাৰে, কাৰণ মই সকলোতকৈ দুৰ্বল। তেতিয়া চিষ্টাৰে তাইৰ মনোবল বঢ়াবৰ বাবে তাই উৎসাহ দিয়ে। ৰাতি ছেমুৱেলছে তাইৰ ৱাইফক কয়, আমি এই ছোৱালীকেইটাক ইয়াত আনি ভুল কাম কৰিলোঁ নেকি? তেতিয়া মিছেছ মালিনছে কয়, আমি একো ভুল কাম কৰা নাই, সেইটো এক্সিডেণ্টে আছিল। 12 বছৰৰ পৰা একো হোৱা নাই আৰু ভৱিষ্যতে একো নহ'ব। অৰ্থাৎ এইবিলাক পেৰানৰ্মেল এক্টিভিটি যি হৈ আছে, নিশ্চয় ইহঁতে এই বিষয়ে জানে। এতিয়া আচল ঘটনাটো কি আমি আগলৈকে গম পাম। নেক্সট দিনা চিষ্টাৰে জেনিছৰ মনটো ভাল লগাবৰ কাৰণে তাইক বাহিৰত ওলাই লৈ যায় আৰু তাইক কয়, আশা কেতিয়াও হেৰাব নালাগে। সূৰ্যৰ ৰশ্মিৰ পোহৰৰ মাজত থাকা, তোমাৰ ভাল লাগিব। এইটো কৈ তাইক বাহিৰত থৈ তাৰ পৰা গুচি যায়। কিন্তু সেইখিনি সময়তে এভিল স্পিৰিটটোই চিষ্টাৰৰ ৰূপ লৈ আহি তাইক আউট হাউচৰ ভিতৰত সোমাই হুইল চেয়াৰখনৰ পৰা পেলাই দিয়ে। জেনিছে হুইল চেয়াৰখনলৈ যাব চেষ্টা কৰোঁতে হুইল চেয়াৰখন ভাঙি পেলাই তাইক ভিতৰলৈ টানি লৈ যায়। তেতিয়া পুনৰ চাইলেণ্ট হৈ যায় আৰু ততালিকে সেই ডিমনটোই এনাবেলেৰ ৰূপত আহি জেনিছক হেঁচা মাৰি ধৰি তাইৰ মুখৰ ভিতৰত কিবা বেয়া বস্তু সোমাই দিয়ে। এইপিনে জেনিছৰ চিঞৰ শুনি চিষ্টাৰ আৰু লিণ্ডাই আউট হাউচৰ ভিতৰত সোমাই যায় দেখে তাই একদম নৰ্মেল হৈ আছে আৰু চিষ্টাৰে কিয় চিঞৰিছিল বুলি সোধোতে তাই ইয়াত লগ হৈ যোৱা বুলি কয়। অৰ্থাৎ তাই সেই ডিমনটোৰ দ্বাৰা পজেছ হৈ গৈছিল। এতিয়া কি হ'ব ভগৱানেহে জানে। লিণ্ডাই জেনিছৰ এনেকুৱা বিহেভিয়াৰ দেখি তাইৰ অলপ সন্দেহ হয়। লিণ্ডাই সেই ভাবি বহি থাকোঁতে ছেমুৱেলছে আহি সোধে, তুমি দুখমনে কিয় বহি আছা?
তেতিয়া লিণ্ডাই জেনিছৰ কথা কয় তাই এতিয়া বেলেগ বিহেভ কৰি আছে আৰু কয় তাই আপোনাৰ জীয়েকৰ আত্মাটোক সেই ৰুমটোত দেখিছে। লগতে তাত এটা দল পাইছে যাৰ ভিতৰত এটা পিশাচ আছে। এই শুনি ছেমুৱেলছে খঙত লিণ্ডাক কয় এনে হ'ব নোৱাৰে, জেনিছক ক'বা তাই যদি আৰু সেই ৰুমটোত যায় তাইৰ কথা বেয়া আছে। এইখিনি কৈ ঘৰটোৰ ভিতৰত সোমাই যাওঁতে তেওঁ দেখে এনাবেলে দলটোই ডাইনিঙত ধুনীয়াকৈ বহি আছে আৰু সেই দেখি ছেমুৱেলছে ওচৰলৈ যাওঁতে কাগজ এখন পায় য'ত লিখা থাকে মই বিচাৰি পালোঁ। তাৰপিছত তেওঁৰ পিছফালে আমি জেনিছক দেখোঁ আৰু তাই এটা গীত গাই থিয় হৈ যায় আৰু তেওঁৰ চকুৰ আগতে এটা ডিমনলৈ ৰূপান্তৰ হয়। সেই দেখি ছেমুৱেলছে তাৰ হাতত থকা ক্ৰছডাল দেখুৱায়, কিন্তু তাৰ গোটেই আঙুলিকেইটা ডিমনটোৰ শক্তিৰে ভাঙি পেলায়। বাহিৰত চিষ্টাৰ আৰু ছোৱালীকেইটাই ছেমুৱেলছৰ চিঞৰা শব্দ পায় আৰু চিষ্টাৰে ততালিকে চাব যায় দেখে ছেমুৱেলছে ভয়ানক ৰূপত মৰি পৰি আছে। তাৰপিছত ছেমুৱেলছৰ ডেড বডিটো দেখি লিণ্ডাৰ জেনিছৰ ওপৰত এইবাৰ সম্পূৰ্ণ সন্দেহ হয়। এইফালে জেনিছে এনাবেলেক লৈ এনেকুৱাকৈ বহি থাকে, সেই দৃশ্যটো আমি দ্য কনজুৰিং মুভিটো দেখোঁ। ৰাতি জেনিছে শুই থাকোঁতে লিণ্ডাই মনে মনে এনাবেলে দলটোক লৈ কুৱাটোত পেলাব লৈ যায়। এইপিনে তাই যোৱা চিষ্টাৰেও দেখে, সেই দেখি চিষ্টাৰেও লিণ্ডাৰ পিছে পিছে যায়। লিণ্ডাই এনাবেলেক কুৱাটোত পেলাই দিব ওলাওঁতে চিষ্টাৰে আহি সোধোতে লিণ্ডাই কয় এই চব এই পুতলাটোৰ কাৰণে হৈছে, এইটোক মই এতিয়া কুৱাটোত পেলাই দিম। তাৰপিছত চিষ্টাৰে তাইক লগত আহিব কয়। লিণ্ডাই যাব ওলাওঁতে কুৱাটোৰ ভিতৰৰ পৰা কিবা শব্দ পায়। লিণ্ডাইও সেই দেখি চাব যায়। তেতিয়া কুৱাটোৰ ভিতৰৰ পৰা দুখন হাত ওলাই লিণ্ডাক ভিতৰৰ পিনে টানিব ধৰে, কিন্তু চিষ্টাৰে সেই সময়তে লিণ্ডাক ধৰি তাৰ পৰা বচায়। সিহঁতে তৎক্ষণাতে যায় জেনিছক চাব যায়, কিন্তু জেনিছ নাছিল, ওলোটাই আছিল এনাবেলে। তেতিয়া চিষ্টাৰে গোটেই ছোৱালীকেইটাক মাতি জেনিছক বিচাৰিব দিয়ে আৰু তাই মিছেছ মালিন্সক সোধে এইবিলাক কি হৈ আছে, আপুনি চব খুলি ক'ব লাগিব। তেতিয়া মিছেছ মালিন্সে এনাবেলেক দেখি ভয় খাই এক পিনৰ পৰা ক'ব ধৰে। তাই কয় যেতিয়া আমাৰ ছোৱালী এনাবেলে মৃত্যু হৈছিল আমি তাইক ঘূৰাই পাবলৈ তন্ত্ৰ মন্ত্ৰৰ সহায় লৈছিলোঁ, সেই অনুসৰি ঘৰত তাইৰ অস্তিত্বক ফিলো কৰিব পাৰিছিলোঁ। তাইৰ আত্মাই আহি আমাক কৈছিল তাইৰ আত্মাই এনাবেলে দলটোৰ ভিতৰত থাকিব বিচাৰে আৰু সেই অনুসৰি আমিও পাৰ্মিশ্যন দিছিলোঁ, কিন্তু পিছলৈ আমি গম পাইছিলোঁ সেইটো আমাৰ এনাবেলেৰ আত্মা নহয়, এটা বেয়া পিশাচে আছিল যিয়ে এনাবেলেৰ ৰূপ লৈ আমাৰ আত্মাবিলাক বিচাৰিছিল। সেই দেখি মই সেই ডিমনটোক ইয়াৰ পৰা খেদিব যাওঁতে সেই ডিমনটোই আচল ৰূপত আহি মোক এটেক কৰিছিল। তেতিয়া আমি মিছেছ মালিন্সক আচল ৰূপত দেখোঁ আৰু তাই কয় তাৰপিছত আমি চাৰ্চৰ পৰা প্ৰিষ্ট মাতি এক্সৰচিজমৰ দ্বাৰা সেই ডিমনটোক সেই ৰুমটোত বন্ধ কৰি থৈ দিছিলোঁ। যিহেতু 12 বছৰ হৈ গৈছিল আৰু সকলো নৰ্মেল দেখি আমি ভাবিছিলোঁ যে ডিমনটো চাগে এতিয়া ইয়াৰ পৰা গুচি গ'ল আৰু আমি সেইকাৰণে এইটো অৰ্ফেনেজ কৰি ছোৱালীকেইটাক আনিছিলোঁ। কিন্তু সেই ডিমনটোই এইটোৱে বিচাৰি আছিল, এটা দুৰ্বল মানুহৰ আত্মা, যিটো জেনিছ আছিল। এইফালে ছোৱালীকেইটাই জেনিছক বিচাৰি যায় আৰু জেনিছক এনাবেলেৰ ৰুমত পায়। তেতিয়া তাই চাকু এখনেৰে ছোৱালীকেইটাক কাটিব আহে। সিহঁতকেইটাই পলাই চিষ্টাৰক কয়। চিষ্টাৰে তেতিয়া পুলিচক ফোন কৰি সিহঁতক গাড়ী লৈ যাব কয়। তাৰপিছত সিহঁতে পুলিচক ফোন কৰি গাড়ীখনৰ ওচৰলৈ যায়, গাড়ীখন ষ্টাৰ্ট দি তাৰ পৰা পলাই যাব চেষ্টা কৰে, কিন্তু গাড়ীখন ষ্টাৰ্ট নহয়। তেতিয়া আমি বাহিৰত এটা খেতিৰ মাজত থৈ দিয়া স্কেয়াৰক্ৰ এটা দেখোঁ। স্কেয়াৰক্ৰটো লাহে লাহে লৰচৰ হ'ব ধৰে। সিহঁতে ভয় খাই আউট হাউচৰ ভিতৰত সোমাই যায়। কেৰলে প্ৰথমে আউট হাউচৰ ভিতৰত সোমাই নেন্সি আৰু বাকী ছোৱালীকেইটাই সোমাব খোজোতে মন কৰে সেই স্কেয়াৰক্ৰটো এইবাৰ আউট হাউচৰ ভিতৰত আছে। কেৰলে ততালিকে বাহিৰ ওলাই যাব খোজোতে দৰ্জাখন নিজক নিজে বন্ধ হৈ যায় আৰু স্কেয়াৰক্ৰটো ডেমনলৈ ৰূপান্তৰ হ'ব ধৰে আৰু লাইটটো শক্তিৰে ভাঙি দিয়ে। সেই দেখি কেৰলে খুব ভয় খাই সেইটো ৰুমৰ পৰা পলাই নেক্সট ৰুমটোলৈ যায় আৰু তাই ভয় খাই চকুত হাত থৈ কান্দিব ধৰে। তেতিয়া নেন্সিয়ে আহি তাইক তাৰ পৰা ওলাই লৈ যায় আৰু লগৰ এটাই জেনিছৰ পৰা বাচিবলৈ বিচনাৰ তলত লুকাই থাকে। তেতিয়া পজেছ জেনিছে লিণ্ডাৰ নাম লৈ আহি লিণ্ডাক বিচাৰি কয় মই তোমাক ধৰিলোঁ। তেতিয়া লিণ্ডাহঁতে ভয় খাই চিঞৰিব ধৰে। তেনেতে চিষ্টাৰে আহি জেনিছৰ পৰা সিহঁতক বচাবলৈ ভগৱানক প্ৰে কৰা আৰম্ভ কৰে, কিন্তু তাই ন'টিছ কৰে তাইক শক্তিৰে জেনিছে ওপৰলৈ উঠাই দিছে আৰু গ্লাছ এখনত চিটিকিয়াই বেহুচ কৰি দিয়ে। তেতিয়া লিণ্ডা আৰু লগৰটোৱে পলাব ওলাওঁতে লিণ্ডাই উজত খাই বাগৰি পৰি যায়। সেই সুযোগ লৈ পজেছ জেনিছে তাইক টানি লৈ যায়।
লিণ্ডাই ৰুম এটাত লুকাই থাকে, কিন্তু জেনিছে তাইক বিচাৰি সেই ৰুমটোৰ বাহিৰত ৰৈ থাকে। তেতিয়া লিণ্ডাই খিৰিকীত থকা লিফ্টটোৰে তললৈ নামি যায়। তাই লাহে লাহে তললৈ নামি আহি দেখে জগতৰ তেজ। তাই সেই অনুসৰি চাই থাকোঁতে মিছেছ মালিন্সৰ স্পিৰিটে তাইক খেদি আহে। তাই তেতিয়া পুনৰ লিফ্টটোত উঠি ওপৰলৈ যায়। সেইখিনি সময়তে ডিমনটোৱে তাইক ওপৰলৈ টানিব খুব চেষ্টা কৰে, কিন্তু তাই কিবাকে ওপৰলৈ উঠি যায়। তাই ওপৰ পোৱাৰ লগে লগে দেখে জেনিছে তাইৰ পুতলাটোক চাকুৰে সানিব ধৰিছে, আৰু লিণ্ডাৰ পিনে চাই কয়, ছেম তোৰো লগত এনেকুৱা অৱস্থা হ'ব। তাৰপিছত এইবাৰ লিণ্ডাই জেনিছৰ পৰা পলাই লুকোৱা জেগা নাপায় সেই কাবাৰটোৰ ভিতৰতে লুকায়। কিন্তু এইবাৰ তাইৰ পিছত আছিল এনাবেলে। এনাবেলে তাইক আৰু আচৰিত ধৰণে চাই থাকে। সেই দেখি লিণ্ডাই মুখখন ঘূৰাই দিব খোজোতে জেনিছে আহি তাইক ধৰি কয়, মই তোক ধৰিলোঁ। তাৰপিছত ভয়ানক হাঁহি এটা মাৰি তাইক বগৰাই কয়, তই মোৰ লগত চিৰজীৱন থাকিবি বুলি কৈছিলি, কিন্তু তই এইটো প্ৰমিছ ভাঙিলি। এইটো কৈ চাকুখনেৰে তাইক মাৰিব ওলায়। সেইখিনি সময়তে চিষ্টাৰ আহি পায় আৰু লিণ্ডাক জেনিছৰ পৰা বচায়। তেতিয়া পজেছ জেনিছে আৰু ভয়ানক ৰূপ লৈ তাই এইবাৰ চিষ্টাৰক মাৰিব আহে, কিন্তু চিষ্টাৰে আগত এনাবেলক ৰাখি দিয়ে, যাৰ কাৰণে জেনিছে চাকুখনেৰে মাৰিব ওলাওঁতে চাকুখন এনাবেলে দলটোৰ ভিতৰত সোমাই যায়। ইয়াৰ সুযোগ লৈ চিষ্টাৰে ক্ৰিষ্টেলৰ চেইনডাল জেনিছক পিন্ধাই দিয়ে আৰু তাইক সেই কাবাৰটোত ঠেলা মাৰি দৰজাখন লক কৰি আগত এটা আলমাৰি পেলাই দিয়ে, যাতে তাই বাহিৰ ওলাই আহিব নোৱাৰে। ভিতৰৰ পৰা জেনিছে ডিমনৰ ৰূপত আহি চিঞৰিব ধৰে আৰু গোটেই বেয়া শক্তি লগাই দিয়ে। সেই দেখি চিষ্টাৰ আৰু লিণ্ডা তাৰ পৰা পলাই যায়। তাৰপিছত ৰাতিপুৱা হয় আৰু পুলিচো আহি পায়। পুলিচে একফালৰ পৰা ইনভেষ্টিগেশ্যন কৰি যায়, কিন্তু সেই কভাৰটোত জেনিছ নাছিল। সেই ডিমনটো নিজৰ শক্তিৰে তাৰ পৰা পলাই যায়। চিষ্টাৰ লিণ্ডাহঁতে জেনিছৰ একো খবৰ নাপায় তাৰ পৰা দুখ মনে গুচি যায়। তাৰপিছত চিন শ্বিফ্ট হয় বেলেগ এখন অৰ্ফেনেজত দেখায়। তাত এটা ফেমিলিয়ে বাচ্চা এটা এডপ্ট কৰিব আহিছিল। তেতিয়া চিষ্টাৰ এটাই আহি কয়, এজনী বহুত ভাল ছোৱালী আছে, আৰু তাইক সেই ছোৱালীটোৰ ওচৰলৈ লৈ যায়। আৰু যেতিয়া সিহঁতে তাইৰ ওচৰ পায় আমি দেখোঁ সেইটো জেনিছ হয়, আৰু সিহঁতে তাইৰ নাম সুধোতে তাই এইবাৰ নিজৰ নাম এনাবেলে বুলি কয়। অৰ্থাৎ সেই পিশাচটোই জেনিছৰ শৰীৰৰ পৰা আত্মালৈ গোটেই কব্জা কৰি লৈছিল। তাৰপিছত কাহিনী 12 বছৰ পিছত দেখায় জেনিছে এদিন হঠাৎ মাঝৰাতি ল'ৰা এজনৰ লগত মিলি এডাপ্ট কৰা মাক দেউতাকক মাৰি পেলাই তাৰপিছত পলাই যায়, আৰু মুভিখন ইয়াত খতম হৈ যায়। এয়াই আছিল এনাবেল ক্ৰিয়েশ্যনৰ এক্সপ্লেনেশ্যন। তো গাইজ, এক্সপ্লেনেশ্যনটো চাই কেনে পালে? এতিয়া চাগে আপোনালোকৰ মনত বহুত কুৱেশ্যন থাকি গ'ল, স্পেচিয়েলি এণ্ডিংটোক লৈ। প্ৰথমে মই কওঁ, এনাবেলে মিষ্টাৰ এণ্ড মিছেছ মেলিন্সৰ জীয়ৰী আছিল, যাৰ সৰুতে মৃত্যু হোৱাৰ কাৰণে সিহঁতে ব্লেক মেজিকেৰে নিজৰ জীয়েকক পাব বিচাৰিছিল। কিন্তু এনাবেলে ৰূপ লৈ আহিছিল পিশাচ এটা। যিহেতু পিশাচটোই দলটোৰ ভিতৰত থাকিব পাৰ্মিশ্যন বিচাৰিছিল, গতিকে সেই দলটোই পিছলৈ এনাবেলে দল হৈ থাকিল। আৰু জেনিছ দুৰ্বল আছিল কাৰণে জেনিছৰ গোটেই সৰ্বশৰীৰটো ডিমনটোই কব্জা কৰি লৈছিল। লাষ্ট এণ্ডিঙত দেখুওৱা চিনটো 2014ত ৰিলিজ হোৱা এনাবেল মুভিৰ লগত জড়িত। সেই মুভিখনত সেই 12 বছৰত কি হৈছিল, তাৰপিছত মাক দেউতাকক মৰাৰ পিছত জেনিছৰ কি হ'ল, এনাবেলে দলৰ কি হ'ল, সকলো উত্তৰ সেই মুভিখনত পাই যাব। গতিকে মোৰ কনজুৰিং ইউনিভাৰ্ছ ছিৰিজৰ নেক্সট এক্সপ্লেনেশ্যনটো হ'ব এনাবেলে। এনাবেল মুভিৰ এক্সপ্লেনেশ্যন চাই সকলো প্ৰশ্নৰ উত্তৰ পাব। মই যিমান পাৰোঁ সোনকালে আপোনালোকৰ ওচৰত লৈ আহিম। তো তেতিয়ালৈকে গুড বাই গাইজ, টেক কেয়াৰ।